হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং, সুপ্ৰভাত। কি খবৰ? আজি হৈছে শনিবাৰ আৰু এয়া চাব পাৰে আমাৰ দুষ্টই ৰাতিপুৱা মানে একেবাৰে ৰাতিপুৱা উঠি সকলোকে কাম কৰাত ডিষ্টাৰ্ব দি আছে। ৰাতিপুৱাৰ কামবোৰ আজৰি হ'ব পৰা নাই। ই একেবাৰে ৰাতিপুৱাই উঠি এয়া চাব পাৰে। দেখিছেনে? হে দুষ্ট, কি কৰি আছো তুমি? মোজা খুলিছ? খুলি লৈছ? ঠাণ্ডা লাগা নাই? কিয় পেলাই দিলা? কিয় পেলাই দিলা? দুষ্ট কিয় পেলাই দিলা? নিদে। তোমাৰ নাম কি দেহা? দীক্ষিত দাস। ৰাতিপুৱাৰ কামৰ মাজতে চাওক, ব্যস্ত আমাৰ বেটা। এয়া আমি গাইৰ কাৰণে দানা বনাই আছো। ই একেবাৰে লাৰি দি আছে নাচাও কি। মানে আমি উঠাৰ লগতে সিও উঠি যায়, আমাৰ কামত ডিষ্টাৰ্ব কৰি থাকে। এয়া চাওক, ব্যস্ত পুৰা আমাৰ শুন। চাওকচোন, দানা বনাই আছে। এয়া চাওক, লাৰি দি আছে সি। এয়াই আৰু ৰাতিপুৱাই এহেঁতকো দেহাই কিহত ব্যস্ত হা তুমি? বুজিতো কি বনাইছো তুমি দেহা? কি বনাই আছ? দানা? কিহৰ কাৰণে? কিহে খাব এই দানা? কিহে খাব ধুনু এই দানা? কিহে খাব? হা? আমাৰ খাব? আমাৰ খাব না? লাগি যাব। ভিডিঅ'টি চাই যদি ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব।